মৰমৰ ছাত্ৰ-ছাত্ৰীসকললৈ আজি মই পুনৰবাৰ লৈ আনিছোঁ কেইটামান জতুৱা ঠাঁচ আৰু খণ্ডবাক্য আৰু ইয়াৰ অৰ্থ। ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক আৰু কেইটামান জতুৱা ঠাঁচ আৰু ইয়াৰ অৰ্থ দিছিলোঁ, তোমালোকে নিশ্চয় পাইছা। আজি মই তোমালোকৰ বাবে 33টা জতুৱা ঠাঁচ খণ্ডবাক্যৰ অৰ্থ লৈ আনিছোঁ। তোমালোকে মন দি শুনি যাবা আৰু লিখি যাব পাৰিবা। প্ৰথম জতুৱা ঠাঁচটো আনিছোঁ হাত সাৰ, ৰক্ষা পা। মই ইয়াত বাক্যবিলাক সাজি দিয়া নাই, তোমালোকে নিজে বাক্য সাজিবলৈ যত্ন কৰিবা। সদায় বাক্যবিলাক নিজৰ ববীয়া হ'লে বেছি ভাল হয়, আনৰ বাক্যখিনিতকৈ নিজেই চেষ্টা কৰিব লাগে, তেতিয়া বেছি ভাল হয়। 2 নম্বৰত আছে হাত লৰ, চোৰ অৰ্থাৎ চোৰ স্বভাৱৰ। হাত পাত, ভিক্ষা কৰ। হাত টান, কৃপণ। হাত উঠ, ব্যৱসায়ত উন্নতি হ। জৰাজুইত ঘিউ ঢলা, খঙৰ ওপৰত খং তোলা। প্ৰাণবায়ু উৰা, মৃত্যু হোৱা। বুকুত কামোৰ মাৰ, অপকাৰ কৰ। খেৰু ছিগা, নিৰাশ্ৰয় হোৱা। বুকু ডাঠ, সাহসী। সঁচাৰ কাঠি, মূল মন্ত্ৰ। কবলত পৰ, প্ৰভাৱত পৰা। লেও সেও, বশ্যতা স্বীকাৰ কৰা। 14 নম্বৰত আনিছোঁ তোমালোকৰ বাবে আঁঠু ল, সেৱা ল। আলৈ বিলৈ, দুখ দুৰ্গতি। আকুৰ গোজ, একেটা কথাকে এৰি নিদিয়া অৰ্থাৎ একেটা কথাকে ধৰি থকা, এইটো কৰিমেই বুলি ধৰি থকা। আও ভাও, গম গতি। চেদেলি ভেদেলি, থান থিত নোহোৱা। চল চা, সুবিধালৈ অপেক্ষা কৰ। চাট মাৰ, হঠাৎ নাইকিয়া হ। চান থ, গণনাত চিন থ। চিলিম চিগ, শেষ আশাও নাইকিয়া হ। শোভা কৰ, সন্দেহ কৰ। জুতি চা, আস্বাদন ল বা ফল পা। টিকি মাৰ, চিঞৰি উঠ। থৰ লাগ, হতবাক হ। ডাং দি, বন্ধ কৰ। পহ পা, উপায় উলিয়াই ল। পাজৰ হ, একাষৰীয়া হ। চকু মেলি চা, অনুগ্ৰহ কৰ। টোপাই বুৰমাৰ, সমূলি মিছা মাত। জয়দেউ কাকুতি, একান্ত চিত্ৰে কৰা প্ৰাৰ্থনা। আৰু শেষৰটো আনিছোঁ মই 33 নম্বৰত আছে বগলী ভকত, ভিতৰি দুষ্ট অৰ্থাৎ ভিতৰি দুষ্ট, বাহিৰত শান্ত দেখুওৱা লোকসকলক বগলী ভকত বুলি কয়। আজি তোমালোকৰ বাবে মই এই 33টা জতুৱা ঠাঁচৰ ইয়াৰ অৰ্থ দিলোঁ। তোমালোকে ইয়াৰ পৰা বাক্য সাজিবলৈ আহিবই, তোমালোকে জানাই, আৰু সেইবাবে মই ভাবিছোঁ তোমালোকে নিজে বাক্যবিলাক সাজিব পাৰিবা। অৰ্থটো জনাৰ পাছত বাক্য সাজিবলৈ ইমান কঠিন নহয়, সেইবাবে যিমান পাৰা সিমান নিজেই বাক্য সাজিবলৈ চেষ্টা কৰিবা। আজি মই এই ছুটি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। তোমালোকে মোৰ চেনেলটো চোৱাৰ বাবে মই তোমালোকলৈ বহুত ধন্যবাদ জনাইছোঁ।
আৰু নমস্কাৰ জনালোঁ। আজিলৈ আহোঁ।